নমস্কাৰ বন্ধুসকল, আজি আমি অৰুণাচলৰ ইটানগৰ নাহৰলগুণত ভাওনা চাবলৈ আহিছোঁ। তাকে অলপ দেখুৱাব বিচাৰিছোঁ। এতিয়া আমি এই মূল আৰু কৃষ্ণ এইফালে মন্দিৰ আছে, সেৱা এটা কৰি ল'ব লাগিব। প্ৰথমতে কৃষ্ণ প্ৰভু জয় শ্ৰীৰাম। এতিয়া ইয়াৰ পৰা আগলৈ গৈ থাকিম। আকৌ আমি অলপ আগত হৈ আছে, মানুহবিলাক আহি আছে। পূৰা ভাওনা আৰম্ভ হৈ গ'ল, গম পাইছেনে? পূৰা ধামাকা ভাওনা লাগিছে, পূৰা ঘুম ঘাম লাগিছে। আমি এতিয়া আহি আছোঁ পোৱাগৈ। এয়া এতিয়া মণ্ডপ ভাওনা সন্মুখলৈ আমি সোমাইছোঁ। কৃষ্ণ প্ৰভু জয় শ্ৰীৰাম। কোনফালে যাম এতিয়া আমি? এইফালে ন? আমাৰ ৰাজ্য মানুহ আছে, আপোনালোকে চাব পাৰিব। মুনিবৰৰ লগত ৰাজ্য ৰক্ষাৰ ভাৰ আজি মোৰ ওপৰত। মহাপুৰুষী দৈত্যই আমাৰ ৰাজ্যত কিন্তু হেল্ল', কেনেকুৱা লাগিছে? ফিলিংছটো কেনেকুৱা লাগিছে? বিক্ৰমখনে মোক সহায় কৰে, তেন্তে আমি অলপ চাইছোঁ। কিয় নোৱাৰিম দৈত্য বাহিনী বিৰোধিব? ঋষিমণিকে লগ পাই গ'লো নেকি? কৃষ্ণ মোৰ জন্মভূমিকে কৃষ্ণ ঋষিমণিকে লগ পাই গৈছে। ঠিক আছে বিক্ৰম হেলে দাদা, কেনেকুৱা এনে ভালে আছে? আমি সকলোৱে দৈত্য বাহিনীক বৰকৈ আক্ৰমণ। বহুত মানুহ হৈছে, ইয়াত চাব পাৰিব আৰু আপুনি মোৰ যাতে মোক সুৰক্ষা প্ৰদান কৰিব পাৰে। তেন্তে ঋষিবল, আপুনি আপোনাৰ তপস্যা পুনৰবাৰে আৰম্ভ কৰক। ৰাজ্য দৈত্য কৰিছে আক্ৰমণ। বাধা দিছিল যদিও আমি হলো পৰাস্ত। দৈত্যই কৰিছে তোমাৰ ৰাজ্য আক্ৰমণ, আৰু তুমি নহয় মই ভীৰু, নহয় মই কাপুৰুষ। সৰ্বশক্তিৰে মই দিছিলো দৈত্যক বাধা, কিন্তু নোৱাৰিলো সিহঁতক পৰাস্ত কৰিব। জানিছিলো মই ইয়ালৈ আহিলে আপোনাৰ তপস্যা, কিন্তু কৃষ্ণহে বুলিছোঁ তেতিয়াহ'লে দেও।
মোৰ সৰ্বদো ক্ষমা কৰক মোৰ বাছাৰ সৰ্বদো আপুনি কৰক ক্ষমা ভন্তেক আপুনি কৰক অপেক্ষা সেই দৈত্যকালকে ঠিক মই বধ কৰি পুনৰ উভতি মই আপোনাৰ সমীপে মাথো আপুনি মোক কৰক আশীৰ্বাদ এতিয়াৰ অৰ্থহীন বলা বাছ সম্পৰি যাওঁ আমি দৈত্যগণক বাধা দিওঁগৈ এতিয়া তোমাৰ ইচ্ছা মতে মই মোৰ কাৰ্য কৰিম সমাপন